আপোনাৰ মোবাইলত থকা এপ্লিকেশ্যন যেতিয়া আপুনি আনইনষ্টল কৰে সেইবিলাক কিন্তু আনইনষ্টল সম্পূৰ্ণভাৱে হৈ নাযায়। মোবাইলত কিছুমান এপ্লিকেশ্যন ৰৈ যায় আৰু তাৰ ফলত আপোনাৰ বেটাৰীৰ পাৰ্চেণ্টেজটো কমি যায় আৰু সেইবিলাক আপুনি পাৰ্মানেণ্টলি কেনেকৈ ডিএক্টিভেট কৰিব বা কেনেকৈ মুছি পেলাব এই ভিডিঅ'টো চাওক সম্পূৰ্ণভাৱে, গোটেইখিনি কথা আপোনালোকে জানিব পাৰিব। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ ছেটিংছ এপ্লিকেশ্যন অপেন কৰিব। অপেন কৰাৰ পিছতে স্ক্ৰল ডাউন কৰি তললৈকে আহিব। ইয়াতে দেখিবলৈ পাব আপোনাৰ মোবাইলৰ যিটো গুগল অপশ্যন আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে আপুনি পাব অল ছাৰ্ভিছত আপুনি ক্লিক কৰিব। অল ছাৰ্ভিছত ক্লিক কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি একেবাৰে তললৈকে আহিব। তলত আপুনি ইয়াতে পাব আপুনি কানেক্টেড এপছ, এই এপছটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে দেখিবলৈ পাব, অলপ ৱেইট কৰিব। দেখিবলৈ পাব ইয়াতে আপোনাৰ যিমানবিলাক এপছ এটা শ্ব' কৰিব, ঠিক আছে। ইয়াতে ধৰি লওক আপুনি এই যিটো আপুনি মানে একেবাৰে পাৰ্মানেণ্টলি বন্ধ কৰিব বিচাৰে সেইটোত আপুনি ক্লিক কৰিব। মই দেখাই দিছোঁ, ধৰি লওক এইটো মই পাৰ্মানেণ্টলি বন্ধ কৰিম। ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত একেবাৰে তলত আহিছে ডিলিট অল, ইয়াতে আপুনি ক্লিক কৰি কিনে আপুনি আপোনাৰ মোবাইলৰ পৰা পাৰ্মানেণ্টলি আপুনি এপ্লিকেশ্যনটো ডিএক্টিভেট কৰিব পাৰিব। এনেকৈয়ে আপুনি আপোনাৰ মোবাইলত থকা এপ্লিকেশ্যনবিলাক সম্পূৰ্ণভাৱে ডিলিট কৰিব পাৰিব। যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।